অহা 23 ফেব্ৰুৱাৰীৰ পৰা কুম্ভ ৰাশিত যি অংগৰাগ যোগ তথা পঞ্চকাৰক যোগ হ'বলৈ গৈ আছে, সেই যোগে কোন কোন ৰাশিক কেনেদৰে প্ৰভাৱান্বিত কৰিব জানো আহক। প্ৰথম ৰাশি হৈছে কুম্ভ ৰাশি। সেই ৰাশিৰ ব্যক্তিসকল এই সময়ছোৱাত খুব বেছি এগ্ৰেছিভ হ'ব, লগতে কিছু হেল্থ ইছ্যুজৰো সন্মুখীন হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলে ৰিলেশ্যনশ্বিপত কিছু সমস্যাৰ এইটো সময়ত মুখামুখি হ'ব লগা হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জীৱনত এইটো সময়ত ফেমিলিক লৈ কিছু ইছ্যুজ আহিব পাৰে, লগতে তেওঁলোকৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ফ্লাকচুৱেশ্যন বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত আহোঁ আমি কেঞ্চাৰ ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইটো সময়ত এক্সিডেণ্ট হ'ব পাৰে, গতিকে খুব বেছি সাৱধানে তেওঁলোকে চলিব লাগিব, লগতে বিভিন্ন হেল্থ ইছ্যুজৰ তেওঁলোকে মুখামুখি হ'ব লগা হ'ব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ এইটো সময়ত হয়তো হস্পিটেলাইজেশ্যন বা মেডিকেল ৰিলেটেড এক্সপেন্স তেওঁলোকৰ হ'ব পাৰে। তেওঁলোকৰ হেল্থ ইছ্যুজ, বিশেষকৈ লোৱাৰ এবডমেনৰ সমস্যাই তেওঁলোকক ভাৰাক্ৰান্ত কৰিব পাৰে।